নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ নতুন ইউটিউব চেনেলৰ নতুন ভিডিঅ' ছিৰিজটোলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰিবলৈ গৈ আছোঁ আজিৰ পৰা প্ৰাচীন ভাৰতৰ ইতিহাস। আৰু এই প্ৰাচীন ভাৰতৰ ইতিহাসত প্ৰথমটো টপিক আছে আমাৰ হৰপ্পা সভ্যতা। তেন্তে বলক কোনো দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। হৰপ্পা সভ্যতা 2600 খ্ৰীষ্টপূৰ্বৰ পৰা 1900 খ্ৰীষ্টপূৰ্বলৈ বিস্তৃত আছিল। ভাৰতৰ প্ৰথম নগৰীয়া সভ্যতা হৈছে হৰপ্পা সভ্যতা। সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠাৰ বাবে ইয়াক সিন্ধু সভ্যতা বুলিও কোৱা হয়। ইয়াৰ উৎপত্তিৰ বিষয়ে ক'বলৈ গ'লে 1921 চনৰ পৰা 1922 চনৰ ভিতৰত প্ৰত্নতত্ত্ববিদ ৰাখাল দাস বেনাৰ্জী, দায়াৰাম সাহানী আৰু চাৰজন মাৰ্শ্বেলে বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পঞ্জাৱৰ মণ্টেগমাৰী জিলাৰ হৰপ্পা আৰু সিন্ধু প্ৰদেশৰ লাৰকানা জিলাৰ মহেঞ্জোদাৰোত খনন কাৰ্য কৰি প্ৰাচীন নগৰৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰে। অৰ্থাৎ তিনিজন প্ৰত্নতত্ত্ববিদে মিলি এই হেৰুৱা সভ্যতাটোৰ আৱিষ্কাৰ কৰি বিশ্ববাসীক এটা নতুন জ্ঞানৰ জাননী দিবলৈ সক্ষম হয়, যিটো জ্ঞান কেৱল ভাৰততে বিস্তৃত হৈ আছিল। ইয়াৰ আগত 1857 চনত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰথমজন ডাইৰেক্টৰ জেনেৰেল আলেকজেণ্ডাৰ কানিংহামে এই অঞ্চলত এটা জৰীপ কাৰ্য চলাইছিল। তেওঁক ভাৰতৰ পুৰাতত্ত্বৰ পিতৃ বুলিও কোৱা হয়। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাৰতৰ পুৰাতত্ত্ববিদৰ পিতৃ বুলি কাক কোৱা হয়? আলেকজেণ্ডাৰ কানিংহামক কোৱা হয়। তেওঁ এটা জৰীপ কাৰ্য চলাইছিল 1857 চনত এই স্থানবোৰৰ বিষয়ে জানিবলৈ। কাৰণ আগৰ পৰাই এই ঠাইবোৰত কিছুমান ইটা বা কিছুমান এনেকুৱা ধ্বংসাৱশেষ আৱিষ্কাৰ হৈয়ে আছিল। আৰু আলেকজেণ্ডাৰ কানিংহামে এইবিলাক দেখি এইবিলাকৰ ওপৰত জৰীপ কাৰ্য বা এইবিলাকৰ ওপৰত জানিবলৈ ইচ্ছুক হৈ পৰিছিল। সেইকাৰণে তেওঁ এটা জৰীপ কাৰ্য ইয়াৰ ওপৰত চলাইছিল। এতিয়া আহোঁ ইয়াৰ অৱস্থানৰ বিষয়ে, অৰ্থাৎ এই সভ্যতাটো ক'ত ক'ত অৱস্থিত আছিলে। উক্ত সভ্যতাটোৰ ভৌগোলিক বিস্তৃতি ব্যাপক আছিল। উত্তৰে পঞ্জাৱ, দক্ষিণে দৈমাবাদ মহাৰাষ্ট্ৰ, পূবে আলমগীৰপুৰ উত্তৰ প্ৰদেশ আৰু পশ্চিমে চুক্তা-গেণ্ডৰ বেলুচিস্তান, যিটো বৰ্তমান পাকিস্তানৰ অন্তৰ্গত। এই চাৰি সীমাৰ ভিতৰতে হৰপ্পা সভ্যতা বিস্তৃত হৈ আছিল। ইয়াৰ ভিতৰত বিভিন্ন নগৰ আৱিষ্কাৰ হৈছে আৰু এই সভ্যতাৰ প্ৰধান দুখন নগৰ হ'ল হৰপ্পা আৰু মহেঞ্জোদাৰো। এই সভ্যতাত মানুহৰ জীৱন ধাৰণৰ কৌশল কেনেধৰণৰ আছিল? হৰপ্পাৰ লোকসকলৰ জীৱন ধাৰণৰ কৌশলৰ বিষয়ে ক'লে তেওঁলোকৰ মূল ভেটি আছিলে কৃষি। কৃষিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে জীৱিত আছিল। ধ্বংসাৱশেষৰ পৰা অনুমান কৰিব পাৰি যে সেই যুগৰ মানুহে ঘেঁহু, গম, যব, মটৰ, কপাহ আদিৰ খেতি কৰিছিল। ধানৰ খেতি হৈছিল নে নাই তাৰ ওপৰত কোনো সঠিক প্ৰমাণ পোৱা নাযায়। তেওঁলোকে পশুপালনৰ দ্বাৰাও জীৱন নিৰ্বাহ কৰিছিল। গৰু প্ৰধান জন্তু আছিল বুলি অনুমান কৰা হৈছে, কাৰণ তাত আৱিষ্কৃত মোহৰসমূহত গৰুৰ প্ৰতীক পোৱা গৈছে। হৰপ্পাৰ লোকসকলে আমিষ তথা নিৰামিষ দুয়ো ধৰণৰ খাদ্য খাইছিল। অৰ্থাৎ ইয়াত থকা মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি আৰু পশুপালনৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱন নিৰ্বাহ কৰিছিল আৰু ইহঁতে আজিৰ দৰে আমিষ তথা নিৰামিষ দুয়ো ধৰণৰে খাদ্য গ্ৰহণ কৰিছিল। আপোনালোকে চাব পাৰে এই মোহৰ তাৰ পৰাই আৱিষ্কাৰ হৈছে আৰু এই মোহৰৰ যোগেদি আমি বিভিন্ন কথা গম পাব পাৰোঁ। এতিয়া আমি আহোঁ এওঁলোকৰ কৃষি প্ৰযুক্তিৰ ওপৰত। আৱিষ্কৃত জবকাৰ চিহ্নৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়ত মানুহে জবকাৰে মাটি চহাইছিল। কিছুমান নগৰসমূহত নাঙলৰ নিদৰ্শনো পোৱা যায়। মোহৰত গৰুৰ প্ৰতীকৰ পৰা অনুমান কৰা হয় যে গৰুৰ দ্বাৰা হাল বোৱা আৰু গাড়ী টনা কাম কৰা হৈছিল। জলসিঞ্চনৰ বাবে কুঁৱাৰ পৰা পানী তুলি জলসিঞ্চন কৰা হৈছিল। ইয়াৰ উপৰি গুজৰাটৰ ধলাভিৰাত জলাশয়ৰ উদ্ধাৰ হৈছে। অৰ্থাৎ আজিৰ দৰে তেওঁলোকৰ লগততো কোনো ট্ৰেক্টৰ নাছিলে হাল বোৱাৰ কাৰণে, তেন্তে তেওঁলোকে জবকাৰ দ্বাৰা হাল বাইছিল। আৰু কিছুমান নগৰত নাঙলৰ নিদৰ্শনো পোৱা যায়। আৰু গৰুৰ ব্যৱহাৰ তেওঁলোকে হাল বোৱা কামত কৰিছিল আৰু গাড়ী টনাৰ কাৰণেও তেওঁলোকে গৰুৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ উপৰি গুজৰাটৰ ধলাভিৰাত জলসিঞ্চনৰ কাৰণে জলাশয়ৰ উদ্ধাৰ হৈছে। অৰ্থাৎ তেওঁলোকে জলসিঞ্চনৰ বাবে জলাশয়ৰো নিৰ্মাণ কৰিছিল। এতিয়া আমি আহোঁ হৰপ্পা সভ্যতাৰ বিশ্ববিখ্যাত নগৰ মহেঞ্জোদাৰোৰ ফালে। ইয়াৰ আৱিষ্কাৰ ৰাখাল দাস বেনাৰ্জীয়ে 1921 চনত কৰিছিল। এইটো এটা অন্যতম নগৰ। সিন্ধু সভ্যতাৰ সকলোবোৰ ঠাইৰ ভিতৰতে মহেঞ্জোদাৰো বিশ্ববিখ্যাত। সেই সময়ত অঞ্চলসমূহ দুটা ভাগত ভাগ কৰা হৈছিল। এই নগৰৰ পশ্চিম অংশটো দেৱালেৰে আগুৰি আছিল।
ইয়াত উদ্ধাৰ হোৱা প্ৰধান ধ্বংসাৱশেষসমূহ হ'ল বৃহৎ স্নানাগাৰ, ভঁৰাল, ৰাজহুৱা প্ৰেক্ষাগৃহ, ব্ৰঞ্জৰ নৃত্যৰতা নাৰী, পুৰোহিত ৰজাৰ মূৰ্তি, বহল ৰাস্তা, কুঁৱা আদি। ইয়াত এনেধৰণৰ বস্তু যিবিলাক আৱিষ্কাৰ হৈছে, ইয়াৰ ভিতৰত যিটো স্নানাগাৰ আছে আৰু যিটো পুৰোহিত ৰজাৰ মূৰ্তি আছে, এইটো ভালদৰে আপোনালোকে মনত ৰাখিব, কাৰণ এইবিলাক পৰীক্ষাত আহি থাকে। আৰু বহল ৰাস্তা ইয়াত আছিলে, চবতকৈ বহল ৰাস্তা মহেঞ্জোদাৰোতে আছিলে। এতিয়া আমি পঢ়িম হৰপ্পা নগৰৰ বিষয়ে। এই ঠাইৰ আৱিষ্কাৰক আছিল দয়াৰাম সাহানী। 1921 চনত তেওঁ এই ঠাইৰ আৱিষ্কাৰ কৰিছিল। এই স্থান বৰ্তমান পাকিস্তানৰ অন্তৰ্গত। ইয়াত শ্ৰমিক আৱাস, ভঁৰাল আৰু RH-37 কবৰস্থান পোৱা গৈছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে RH-37 কবৰস্থান ক'ত পোৱা গৈছিল? এইটো হৰপ্পাত পোৱা গৈছিল। এইটো কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰাখিব ভালদৰে। এতিয়া অন্য কিছুমান হৰপ্পা সভ্যতাৰ নগৰৰ বিষয়ে আমি আলোচনা কৰোঁ। প্ৰথমতে চাওঁ চানহুদুৰো। এই নগৰখনত কোনো দুৰ্গ নাছিল। ইয়াত লিপষ্টিক, মণিক, পুতলা, কুকুৰ আৰু মেকুৰীৰ ভৰিৰ চিহ্ন পোৱা গৈছিল। দ্বিতীয়টো হৈছে ৰোপৰ। যজ্ঞদত্ত শৰ্মাই খান্দি ওলাইছিল ইয়াক। এই নগৰ সতলুজ নদীৰ পাৰত আছিল। ইয়াত মানুহৰ লগত কুকুৰক পুতি থোৱাৰ প্ৰমাণ পোৱা গৈছে। এইটো ইম্পৰ্টেণ্ট যে কোনটো জেগাত মানুহৰ লগত কুকুৰক পুতি থোৱা হৈছিল। এইটো এনচাৰ হ'ব ৰোপৰ নামৰ জেগাত মানুহৰ লগত কুকুৰক পুতি থোৱা হৈছিল। কালিবঙ্গা। BK থাপৰ আৰু BB লালে ইয়াৰ আৱিষ্কাৰ কৰিছিল। এই নগৰ ৰাজস্থানত আছিল, অৰ্থাৎ বৰ্তমানৰ ৰাজস্থানত এই নগৰ আছিল। ইয়াত নাঙলৰ নিদৰ্শন পোৱা গৈছিল আৰু অলংকৃত ইটা, হৱনকুণ্ড, খাৰু আদি পোৱা গৈছিল। এতিয়া মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হৈ যায় যে নাঙলৰ নিদৰ্শন কোন ঠাইত পোৱা গৈছিল? ইয়াৰ এনচাৰ হৈ যাব কালিবঙ্গা। ইয়াৰ পিছত আমি আহোঁ ধলাবিৰালৈ। ধলাবিৰা ৰবীন্দ্ৰ সিং বিষ্টে ইয়াৰ আৱিষ্কাৰ কৰিছিল। ইয়াত এটা ষ্টেডিয়াম পোৱা গৈছিল, অৰ্থাৎ ষ্টেডিয়ামটো কোন জেগাত পোৱা গৈছিল? ধলাবিৰাত। তাৰপিছত আহোঁ চুৰকটদা। জগপতি দোষীয়ে ইয়াৰ আৱিষ্কাৰ কৰিছিল। ইয়াত ঘোঁৰাৰ হাড় পোৱা গৈছে, অৰ্থাৎ ঘোঁৰাৰ হাৰ্ডিটো ইয়াত পোৱা গৈছে। ইয়াৰ পিছত আহোঁ লোথাললৈ। SS ৰাওৱে ইয়াৰ আৱিষ্কাৰ কৰিছিল। এইটো গুজৰাটৰ ভগৱা নদীৰ পাৰত আছিল। ইয়াত বন্দৰগাহ পোৱা গৈছে আৰু ইয়াৰ ঘৰবিলাকৰ দৰ্জা ৰাস্তাৰ দিশে খুলিছিল, অৰ্থাৎ ইয়াৰ যিবিলাক দৰ্জা আছিল বাকী নগৰবোৰৰ দৰ্জা পাছফালে খুলিছিল, কিন্তু ইয়াৰ দৰ্জাটো ৰাস্তাৰ ফালে খুলিছিল। আৰু ইয়াত বন্দৰগাহ পোৱা গৈছে, যে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে বন্দৰগাহ কোনটো নগৰত পোৱা গৈছিল? এইটো হৈ যাব আপোনাৰ এনচাৰ লোথালত বন্দৰগাহ পোৱা গৈছিল। এতিয়া আমি আন কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে চাম ইয়াত। মহেঞ্জোদাৰোত যিটো স্নানাগাৰ পোৱা গৈছিল, এইটো স্নানাগাৰৰ দীঘটো আছিল 180 ফুট আৰু বহলটো ইয়াৰ আছিল 108 ফুট। ইয়াৰ মাজভাগত 39 ফুট দীঘল, 23 ফুট বহল আৰু 8 ফুট দ এডোখৰ ঠাই পকী নিৰ্মাণ কৰা হৈছিল সাঁতুৰিবৰ কাৰণে, অৰ্থাৎ ইয়াত সাঁতুৰিবৰ বাবে ব্যৱস্থা কৰা হৈছিল। ইয়াৰ চাৰিওফালে কোঠা আছিল আৰু উঠা নমা কৰিবলৈ খটখটি আছিল। আপোনালোকক আহিব পাৰে যে মহেঞ্জোদাৰোত পোৱা স্নানাগাৰৰ বৈশিষ্ট্য, তেন্তে আপোনালোকৰ এইটো হৈ যাব যে মহেঞ্জোদাৰোত পোৱা স্নানাগাৰৰ বৈশিষ্ট্যবিলাক আপুনি এনেদৰে লিখিব পাৰিব। ইয়াৰ পিছত আহোঁ পুৰোহিত ৰজা। মহেঞ্জোদাৰোত পোৱা এটা ডাঙৰ শিলৰ মূৰ্তিক পুৰাতত্ত্ববিদসকলে পুৰোহিত ৰজা বুলি কৈছে। হয়তো এই পুৰোহিত ৰজাই অঞ্চলৰ ৰজা আছিল, সেইটো সঠিককৈ ক'ব নোৱাৰি। অৰ্থাৎ যিটো শিলৰ মূৰ্তি পোৱা গৈছে তাক পুৰোহিত ৰজা বুলি কোৱা হৈছে। আৰু পুৰাতত্ত্ববিদসকলে অনুমান কৰে যে এই পুৰোহিত ৰজাই এই অঞ্চলত শাসন ভাৰ কৰিছিল, মানে ইয়াত শাসন কৰিছিল এই পুৰোহিত ৰজাই। এতিয়া আমি আহোঁ হৰপ্পা সভ্যতাত থকা নগৰ শৈলীৰ বিষয়ে। হৰপ্পা সভ্যতাৰ নগৰবোৰ দুৰ্গৰ দ্বাৰা সুৰক্ষিত আছিল। প্ৰতিটো ঘৰৰ শৈলী বেলেগ বেলেগ আছিল। গৃহ নিৰ্মাণৰ বাবে মাটিৰ ইটা, খেৰ, শিল আদিৰ ব্যৱহাৰ কৰা হৈছিল। পকী ঘৰৰ বাবে পোৰা ইটা ব্যৱহাৰ কৰা হৈছিল। আৰু ওখ ভৌগোলিক স্থানবোৰক নগৰ নিৰ্মাণৰ বাবে বাছি লোৱা হৈছিল। আৰু নগৰৰ চাপৰ অঞ্চলসমূহত সাধাৰণ জনতাই বসবাস কৰিছিল। বৰষুণৰ পানী সংৰক্ষণ কৰা কৌশল নগৰবাসীয়ে জানিছিল। সাধাৰণতে সকলো ঘৰবোৰতে একোটাকৈ কুঁৱাৰ অস্তিত্ব আছে। গা ধোৱা ঘৰ, পাকঘৰ 4টা কোঠালি আছে। বৃহৎ ঘৰবোৰত 30টাকৈ কোঠালি আছে। জলসিঞ্চনৰ ব্যৱস্থা বিশেষ আকৰ্ষণীয়। নলাসমূহত পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল।
আৰু কোনো নলাত জিপছামৰ দৰে ধাতু ব্যৱহাৰ কৰা হৈছিল। খনন কাৰ্যত উদ্ধাৰ হোৱা ভঁৰালৰ দৈৰ্ঘ্য ৪৫.৭১ মিটাৰ আৰু ইয়াৰ বহলটো হ'ল ১৫.২৩ মিটাৰ। ভঁৰালৰ প্ৰৱেশ পথ নদীৰ অভিমুখে আছিল, অৰ্থাৎ ভঁৰালৰ যিটো দুৱাৰ আছিল এইটো নদীৰ অভিমুখে আছিল। জোখ মাপ হৰপ্পা সভ্যতাত যিহেতু বেপাৰ বাণিজ্য যথেষ্ট পৰিমাণে হৈছিল, সেইকাৰণে ইয়াত জোখ মাপৰ কাৰণেটো ব্যৱস্থা থাকিব লাগিছিল। ইয়াৰ বিষয়ে আমি কিছুমান কথা আলোচনা কৰোঁ। ইয়াত বিজ্ঞানসন্মত জোখ মাপ পদ্ধতিৰ প্ৰচলন আছিল, অৰ্থাৎ ইয়াত বিজ্ঞানসন্মত জোখ মাপৰ পদ্ধতি আছিল। চনহদ্ৰ, মহেঞ্জোদাৰো আৰু হৰপ্পাত চাৰিচুকীয়া ধাতুৰ টুকুৰাৰে প্ৰমাণ হয় যে এইবিলাক ওজন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু এই দগাবোৰ চাৰ্ট নামৰ শিলৰ পৰা নিৰ্মাণ কৰা হৈছিল। কম ওজনৰ দগাবোৰেৰে অলংকাৰ আদি জোখা হৈছিল, অৰ্থাৎ অলংকাৰবোৰ জুখিবৰ কাৰণে কম ওজনৰ দগাসমূহ ব্যৱহাৰ কৰা হৈছিল। চানহুদ্ৰ শিল্প উদ্যোগৰ বাবে পৰিচিত আছিল। সিন্ধু সভ্যতাৰ মানুহে তাম আৰু টিনৰ মিশ্ৰণেৰে ব্ৰঞ্জৰ ধাতু প্ৰস্তুত কৰিছিল আৰু শিল্পীসকলে মাটি, সোণ, তাম, ব্ৰঞ্জৰ দ্বাৰা অলংকাৰৰ মণি, পাত্ৰ-পুতলা আদি, চিলমোহৰ, দগা আদি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। মণি প্ৰস্তুত কৰিবলৈ বিভিন্ন ধৰণৰ পাথৰ যেনে কাৰ্নেলিয়ান, জেস্পাৰ, ক্ৰিষ্টেল, শ্বেত পাথৰ আদি আৰু সোণ, ৰূপ, ব্ৰঞ্জ, কাঁহ আদিৰ ব্যৱহাৰ কৰা হৈছিল। মণিবিলাকৰ আকৃতি ভিন ভিন, যেনে চক্ৰাকাৰ, ঢলাকাৰ আৰু খণ্ডিত আছিল। কিছুমান মণিৰ ওপৰত আকৌ চিত্ৰকলা কৰা হৈছিল, অৰ্থাৎ কিছুমান মণিবিলাকত চিত্ৰ অংকন কৰা হৈছিল। এতিয়া আমি চাম হৰপ্পা সভ্যতাৰ বিদেশী সম্পৰ্ক। তথ্যৰ মতে হৰপ্পাবাসীসকলে ওমানৰ পৰা তাম আমদানি কৰিছিল। মেছোপটেমিয়াত কিছু সংখ্যক হৰপ্পাৰ চিলমোহৰ, দগা, পাল্লা আৰু মণিৰ উদ্ধাৰ হোৱাত এইটো প্ৰমাণ হয় যে ইয়াৰ লোকসকলে হৰপ্পাৰ লগত সম্পৰ্ক বজাই ৰাখিছিল। মেছোপটেমিয়াৰ এখন ঠাইত কিছুমান সামগ্ৰী যেনে কৰ্নেলিয়ন, লেপিছ লজুলি, তাম, সোণ আৰু বিভিন্ন প্ৰকাৰৰ কাঠৰ কথা উল্লেখ আছে। তেনে উল্লেখিত সামগ্ৰী যে হৰপ্পাৰ আছিল তাত কোনো সন্দেহ নাই, অৰ্থাৎ বিভিন্ন কিছুমান তথ্য বা কিছুমান বস্তু যে ইয়াত আৱিষ্কাৰ হৈছিল, ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে হৰপ্পা আৰু মেছোপটেমিয়াৰ মানুহে সম্পৰ্ক বজাই ৰাখিছিল। ইয়াৰ উপৰি আমি হৰপ্পা সভ্যতাৰ ওপৰত কিছুমান কথা চাই লওঁ। প্ৰথমটো হৈছে হৰপ্পাৰ লোকসকলে লোহাৰ ব্যৱহাৰ জনা নাছিল। দ্বিতীয়টো হ'ল হৰপ্পাৰ মোহৰসমূহত বহু জন্তুৰ চিত্ৰ আছিল, কিন্তু বাঘৰ চিত্ৰ নাছিল। হৰপ্পাৰ মাটিৰ বাচনসমূহত প্ৰধানতঃ ৰঙা ৰঙৰ ব্যৱহাৰ কৰা হৈছিল, অৰ্থাৎ এই তিনিটা কথা আপোনালোকে মনত ৰাখিব যে তেওঁলোকে লোহাৰ ব্যৱহাৰ নাজানিছিল, মোহৰসমূহত বাঘৰ চিত্ৰ নাছিল আৰু বাচনসমূহত প্ৰধানতঃ ৰঙা ৰঙৰ ব্যৱহাৰ কৰা হৈছিল। এইটোবিলাকে কথা আপুনি জানিব লাগিব। এতিয়া আমি আহোঁ এই ধুনীয়া এটা সভ্যতাৰ পতনৰ ওপৰত। এই সিন্ধু সভ্যতাৰ পতনৰ ওপৰত বিভিন্ন ইতিহাসবিদসকলৰ বিভিন্ন মতামত আছে। সিন্ধু সভ্যতাৰ পতনৰ মূল কাৰণ হিচাপে ভূ-প্ৰাকৃতিক পৰিৱৰ্তন বুলি ধৰা হয়। ইতিহাসবিদসকলৰ মতে সিন্ধু উপত্যকাৰ ভূমিৰ উৰ্বৰতা দিনক দিনে কমি আহিছিল। বহু ঠাই মৰুভূমিলৈ পৰিৱৰ্তিত হৈছিল। আকৌ কোনো ক'ব খোজে যে বানপানী, ভূমিকম্প বা অন্য মহামাৰীৰ ফলত এই সভ্যতাৰ অন্ত পৰিছিল। অৰ্থাৎ বিভিন্ন ইতিহাসবিদৰ মতে ভূ-প্ৰাকৃতিক পৰিৱৰ্তনৰ কাৰণে ইয়াৰ পতন হৈছিল বুলি কিছুমানে ক'ব খোজে। আকৌ এচাম লোকসকলে ক'ব খোজে যে বহিঃ আক্ৰমণৰ ফলত এই সভ্যতাৰ পতন হৈছিল। কিন্তু আক্ৰমণকাৰীসকল কোন আছিল, ইয়াৰ ওপৰত কোনেও ভালকৈ ক'ব পৰা নাই আৰু আজিলৈকে ইয়াৰ বিতৰ্ক চলি আছে। কোনোৱে কয় যে দ্ৰাবিড়সকলক, কোনোৱে বেলুচিস্তানৰ জনজাতিসকলক কয় আৰু কোনোৱে আৰ্যসকলক কয়। বুৰঞ্জীবিদ R.E.M. হুইলাৰৰ মতে ইন্দ্ৰই আৰ্যসকলৰ সেনাপতি হিচাপে ঘোঁৰাত উঠি সিন্ধু সভ্যতাৰ নগৰবোৰ ধ্বংস কৰে, কিন্তু ইয়াৰ কোনো প্ৰামাণিক তথ্য আমাৰ লগত নাই।